নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ অধীনৰ পৰা সকলোবোৰ বিভাগৰ চাকৰি প্ৰাৰ্থী আৰু শিক্ষাৰ্থীৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰা কম্পিউটাৰ বিষয়ৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰাৰ আগতে আপোনালোকক এটি ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে সময়মতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই যায়। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এইটো ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন। ফাৰ্ষ্ট কুৱেশ্যন, ছফ্টৱেৰ মানে কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, আপোনাৰ কম্পিউটাৰৰ বাবে কিছুমান নিৰ্দেশনা। ছফ্টৱেৰ মানে আপোনাৰ কম্পিউটাৰৰ বাবে কিছুমান নিৰ্দেশনা। নেক্সট কুৱেশ্যন, প্ৰথম কম্পিউটাৰটো হ'ল, ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন এবেকাছ। প্ৰথম কম্পিউটাৰটো হৈছে এবেকাছ। নেক্সট কুৱেশ্যন, কম্পিউটাৰ সঁজুলি কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন হাৰ্ডৱেৰ। কম্পিউটাৰ সঁজুলিক হাৰ্ডৱেৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আটাইতকৈ গুৰুত্বপূৰ্ণ বা ক্ষমতাশালী নেটৱৰ্ক কম্পিউটাৰ হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ডি অপশ্যন নেটৱৰ্ক ছাৰ্ভাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ বা ক্ষমতাশালী নেটৱৰ্ক কম্পিউটাৰটো হৈছে নেটৱৰ্ক ছাৰ্ভাৰ। নেক্সট কুৱেশ্যন, ইণ্টাৰনেট হ'ল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন এ লাৰ্জ নেটৱৰ্ক অফ নেটৱৰ্কছ। ইণ্টাৰনেট হৈছে এ লাৰ্জ নেটৱৰ্ক অফ নেটৱৰ্কছ। নেক্সট কুৱেশ্যন, টাস্ক বাৰ ক'ত অৱস্থিত? টাস্ক বাৰ ক'ত থাকে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন স্ক্ৰীনৰ তলৰ ফালে। স্ক্ৰীনৰ তলৰ ফালে। নেক্সট কুৱেশ্যন, যেতিয়া এটা ফাইল প্ৰথমবাৰৰ বাবে ছেভ কৰা হয় তেতিয়া? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন ইট মাষ্ট বি গিভেন আ নেম টু আইডেণ্টিফাই ইট। যেতিয়া এটা ফাইল প্ৰথমবাৰৰ বাবে ছেভ কৰা হয় তেতিয়া ইট মাষ্ট বি গিভেন আ নেম টু আইডেণ্টিফাই ইট। ফাইলটোক আইডেণ্টিফাই কৰিবলৈ এটা নাম দিয়া হয় বা নাম দিয়া উচিত। ইট মাষ্ট বি গিভেন আ নেম টু আইডেণ্টিফাই ইট। ফাইলটোক আইডেণ্টিফাই কৰিবলৈ এটা নাম দিয়া উচিত। নেক্সট কুৱেশ্যন, CPU-ৰ কাৰ্য হ'ল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন এছেম্বলাৰ। CPU-ৰ কাৰ্য হৈছে এছেম্বলাৰ। নেক্সট কুৱেশ্যন, মাইক্ৰ' কম্পিউটাৰ হাৰ্ডৱেৰত 3 প্ৰকাৰৰ আহিলাক অন্তৰ্ভুক্ত কৰা হয়। সেই 3 প্ৰকাৰ হ'ল, ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন ছিষ্টেম ইউনিট, ইনপুট বা আউটপুট আৰু ছেকেণ্ডেৰী ষ্ট'ৰেজ। মাইক্ৰ' কম্পিউটাৰ হাৰ্ডৱেৰত 3 প্ৰকাৰৰ আহিলাক অন্তৰ্ভুক্ত কৰা হয় আৰু সেই 3 প্ৰকাৰ হৈছে ছিষ্টেম ইউনিট, ইনপুট বা আউটপুট আৰু ছেকেণ্ডেৰী ষ্ট'ৰেজ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ক্ষুদ্ৰতম কম্পিউটাৰ? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন নোটবুক। নেক্সট কুৱেশ্যন, কম্পিউটাৰৰ কোনটো অংশই সম্পন্ন কৰা কাম প্ৰদৰ্শন কৰে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন মনিটৰ। নেক্সট কুৱেশ্যন, শব্দৰ মাজত ব্যৱধান ৰাখিবলৈ কিহৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন স্পেচ বাৰ ব্যৱহাৰ কৰা হয়। শব্দৰ মাজত ব্যৱধান ৰাখিবলৈ স্পেচ বাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, কম্পিউটাৰৰ হাৰ্ড ডিস্ক হ'ল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ডি অপশ্যন কম্পিউটাৰ হাৰ্ডৱেৰ। কম্পিউটাৰৰ হাৰ্ড ডিস্ক হ'ল কম্পিউটাৰ হাৰ্ডৱেৰ। নেক্সট কুৱেশ্যন,
ড্যাশ মানে হল প্রায় 1 বিলিয়ন বাইটস। ইয়ার কারেক্ট আনসার হচ্ছে গিগাবাইট। গিগাবাইট মানে হল প্রায় 1 বিলিয়ন বাইটস। নেক্সট কোয়েশ্চন, কম্পিউটাৰৰ আটাইতকৈ ক্ষুদ্ৰতম তথ্যৰ গোট হ'ল, ইয়াৰ কাৰেক্ট আনসাৰ হৈছে সি অপশ্যন বিট। কম্পিউটাৰৰ আটাইতকৈ ক্ষুদ্ৰতম তথ্যৰ গোট হ'ল বিট। নেক্সট কোয়েশ্চন, কম্পিউটাৰে ড্যাশ নাম্বাৰ সিস্টেমৰ দ্বাৰা কাম কৰে। ইয়াৰ কারেক্ট আনসার হচ্ছে এ অপশন, কম্পিউটারে বাইনারি নাম্বার সিস্টেমৰ দ্বাৰা কাম কৰে। নেক্সট কোয়েশ্চন, তলৰ কোনটো ষ্টৰেজৰ বৃহৎ আকাৰৰ? ইয়াৰ কারেক্ট আনসার হচ্ছে ডি অপশন টিবি। টিবি হৈছে ষ্টৰেজৰ বৃহৎ আকাৰৰ। নেক্সট কোয়েশ্চন, তলৰ কোনটো হাৰ্ডৱেৰৰ উদাহৰণ নহয়? ইয়াৰ কারেক্ট আনসার হৈছে ডি অপশন এক্সেল। এক্সেল হাৰ্ডৱেৰৰ উদাহৰণ নহয়। নেক্সট কোয়েশ্চন, কম্পিউটাৰৰ স্টার্ট বা রিস্টার্ট কি হয়? ইয়ার কারেক্ট আনসার হচ্ছে সি অপশন বুট। কম্পিউটার স্টার্ট বা রিস্টার্ট বুট হয়। নেক্সট কোয়েশ্চন, কম্পিউটার প্রোগ্রামৰ আন এক নাম হল? ইয়ার কারেক্ট আনসার হচ্ছে ডি অপশন অ্যাপ্লিকেশনস। কম্পিউটার প্রোগ্রামৰ আন এটা নাম হৈছে অ্যাপ্লিকেশনস। নেক্সট কোয়েশ্চন, লেনৰ সৈতে সংযোগ কৰা কম্পিউটাৰে ড্যাশ কৰিব পাৰে। ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন, তথ্যৰ আদান প্ৰদান কৰিব পাৰে। লেনৰ সৈতে সংযোগ কৰা কম্পিউটাৰে তথ্যৰ আদান প্ৰদান কৰিব পাৰে। নেক্সট কোয়েশ্চন, ৱেবছাইটৰ হোম পেজ হ'ল? ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন দ্য ফার্স্ট পেজ। ৱেবছাইটৰ হোম পেজ হ'ল দ্য ফার্স্ট পেজ। নেক্সট কোয়েশ্চন, ইন্টারনেট হল ড্যাশৰ প্ৰক্ৰিয়া। ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন, ইন্টারনেট হল ৱেবছাইটৰ প্ৰক্ৰিয়া। নেক্সট কোয়েশ্চন, ইন্টারনেটৰ স্ট্যান্ডার্ড প্রটোকল হল? ইয়াৰ কারেক্ট আনসার হৈছে এ অপশন টিসিপি বা আইপি। ইন্টারনেটৰ স্ট্যান্ডার্ড প্রটোকল হল টিসিপি বা আইপি। নেক্সট কোয়েশ্চন, কম্পিউটাৰত ডকুমেণ্ট ড্যাশ কৰিলে ইয়াৰ ৰূপ সলনি হৈ যায়। কম্পিউটাৰ, ইয়াৰ কারেক্ট আনসার হৈছে ডি অপশন, কম্পিউটাৰত ডকুমেণ্ট ফৰমেট কৰিলে ইয়াৰ ৰূপ সলনি হৈ যায়। নেক্সট কোয়েশ্চন, প্ৰিণ্ট কৰিবলৈ কি মেনু সিলেক্ট কৰিব লাগে? ইয়াৰ কারেক্ট আনসার হৈছে এ অপশন ফাইল। প্ৰিণ্ট কৰিবলৈ ফাইল মেনু সিলেক্ট কৰিব লাগে। নেক্সট কোয়েশ্চন, আখৰৰ ধৰণ সলনি কৰিবলৈ কি মেনু ব্যৱহাৰ কৰা হয়? ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন ফৰমেট। আখৰৰ ধৰণ সলনি কৰিবলৈ ফৰমেট মেনু ব্যৱহাৰ কৰা হয়। নেক্সট কোয়েশ্চন, সিডিৰ সম্পূৰ্ণ ৰূপ হ'ল? ইয়াৰ কারেক্ট আনসার হৈছে এ অপশন কম্পেক্ট ডিস্ক। সিডিৰ সম্পূৰ্ণ ৰূপ হৈছে কম্পেক্ট ডিস্ক। নেক্সট কোয়েশ্চন, টিভিৰ সম্পূৰ্ণ ৰূপ হ'ল? ইয়াৰ কারেক্ট আনসার হৈছে বি অপশন টেরাবাইট। টিভিৰ সম্পূৰ্ণ ৰূপ হ'ল টেরাবাইট। নেক্সট কোয়েশ্চন, মেচিনৰ দ্বাৰা কোনটো ভাষা বুজিব পাৰি? ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন বাইনেৰী। মেচিনৰ দ্বাৰা বাইনেৰী ভাষা বুজিব পাৰি।
নেক্সট কোয়েশ্চন, 8টা বাইনারি ডিজিট বা বিটৰ সংগ্ৰহক কি বোলা হয়? ইয়াৰ কারেক্ট আনসার হৈছে বি অপশন, বাইট বোলা হয়। 8টা বাইনারি ডিজিট বা বিটৰ সংগ্ৰহক বাইট বোলা হয়। নেক্সট কোয়েশ্চন, 1 KB অর্থাৎ কিলোবাইট কিহৰ সমান? ইয়াৰ কারেক্ট আনসার হৈছে বি অপশন, 1024 বাইটৰ সমান। 1 কিলোবাইট 1024 বাইটৰ সমান। নেক্সট কোয়েশ্চন, রোমৰ সম্পূৰ্ণ অৰ্থ হ'ল? ইয়াৰ কারেক্ট আনসার হৈছে বি অপশন, রিড অনলি মেমরি। রোমৰ সম্পূৰ্ণ অৰ্থ হ'ল রিড অনলি মেমরি। নেক্সট কোয়েশ্চন, তলৰ কোনটো প্ৰাইমাৰী মেমৰিৰ অন্তৰ্গত? ইয়াৰ কারেক্ট আনসার হৈছে ৰেম, বি অপশন। ৰেম হৈছে প্ৰাইমাৰী মেমৰিৰ অন্তৰ্গত। নেক্সট কোয়েশ্চন, PPM কোনটো মেচিনৰ স্পীড ইউনিট? PPM প্ৰিণ্টাৰ মেচিনৰ স্পীড ইউনিট। নেক্সট কোয়েশ্চন, ডিজিটেল ৰিভলিউশ্যনৰ পিতৃ হ'ল? ইয়াৰ কারেক্ট আনসার হৈছে বি অপশন, স্টিভ জবস। ডিজিটেল রিভলিউশনের পিতৃ হল স্টিভ জবস। নেক্সট কোয়েশ্চন, আইটিৰ সৈতে জড়িত ব্যক্তি বিনোদ খোসলা তলৰ কোনটো কোম্পানীৰ সৈতে জড়িত? ইয়াৰ কারেক্ট আনসার হৈছে সি অপশন, সান মাইক্রোসিস্টেমস কোম্পানীৰ সৈতে জড়িত। সান মাইক্রোসিস্টেমস কোম্পানীৰ সৈতে জড়িত। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম। থ্যাংক ইউ so much for watching this video. Have a good day.